Hello everyone, good morning. আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি হৈছে ৰঙালী বিহু। সকলোলৈকে ৰঙালী বিহু বহুত শুভেচ্ছা থাকিল। সকলোৰে জীৱনবোৰ ৰঙালী বিহুৰ ৰঙেৰে ৰঙীন কৰি তোলক। ভিডিঅ'টো বহুত দিনৰ মূৰত আৰম্ভ কৰিছো। আচলতে মাজতে আমাৰ যি আৰু অলপ গা বেয়া হৈ গৈছিল। তাৰপিছত এনেকৈ ভিডিঅ' নকৰি এলাহতে থাকি গ'ল। আকৌ আজি বিহু বুলি আৰম্ভ কৰি দিছো ভিডিঅ'টো। আপোনালোকে চাবচোন আমাৰ বাপুতি সাহোন বিহুটো আমি আজি কেনেকৈ পালন কৰোঁ। দিনটোত আমি কি কৰোঁ কি নাই দেখাই যাওঁ আপোনালোকক। ঠিক আছে, তেনেহ'লে আমাৰ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আজি গৰু বিহু। এতিয়া গৰুক গা ধুৱাবলৈ সকলো ৰেডি হৈছে। গৰু চাট বনালে মাহ আৰু হালধি পিছা হৈ গ'ল আৰু এতিয়া গৰুক নোৱাই ধুৱাই গা ধুৱাব লাগিব। আপোনালোককো দেখাই যাওঁচোন আমিনো কেনেকৈ গৰুক গা ধুৱাওঁ। Dice. Luar kok sudah?
অথনি গৰু গা পা ধুই আহিলোঁ আৰু নিজেও গা মূৰ ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু আমাৰ জীয়াকো খুৱাই বুৱাই একদম ৰেডি কৰি ল'লোঁ। এতিয়া ভাবিছোঁ তাইৰ হাতত অকণমান জেতুকা লগাই দিওঁ, যিহেতু জেতুকাটো নেচাৰেল হয় আৰু সেইটো নিজে ঘৰতে খুন্দি লোৱা হয়। এইফালে আমাৰ জীয়াও আহি চাইছে, এইজনী তাইক জলপান খুৱাই মেলি ৰেডি হৈ ল'লোঁ। এতিয়া তাইক চাফা কৰাৰ আগতে ভাবিছোঁ অকণমান হাতত জেতুকা লগাই দিওঁ। হয়তো কিমান কণ লগাব ময়ো নাজানো, তাই লেতেৰাহে কৰিব হয়তো, সেইকাৰণে চাফা কৰাৰ আগতে অকণমান তাইৰ হাতত জেতুকা লগাই দিওঁ। কেনেকৈ কৈছা? সেনেকৈ কৈছা। এইজনী আমাৰ জীয়া। বিহুৰ বাবে নিমকি, নাৰিকল আৰু চুজি লাড়ু, পকা মিঠৈ, কেক, তিল পিঠা, ঘিলা পিঠা, দৈ চিৰা, দৈও ঘৰতে বনোৱা হয়। আজি বিহু এয়াই আয়োজন। আৰু আপোনালোকৰ ঘৰত কি কি কোনে কোনে বনালে কমেণ্ট কৰি জনাবচোন। মই একেবাৰে ৰেডিয়ে কৰি লৈছোঁ মা আৰু দেউতাৰ কাৰণে সামান্য উপহাৰ আৰু তামোল এখন। তেতিয়াহ'লে দি লওঁগৈ, আপোনালোকক পিছত লগ পাই আছোঁ। এতিয়া এইফালে যাবলৈ লৈছোঁ বৰমাহঁতক তামোল এখন দিবলৈ। এইখিনি আমাৰ ছাইডতে হয় ঘৰটো, বৰমা বৰ্তা দাই খুৰীহঁতকো তামোল এখন দি থৈ আহোঁগৈ। এইজনী আমাৰ ছোৱালী উঠি পিনে আহিছে এতিয়া মোৰ লগত। আমি এইফালে গৈ আছোঁ। এইজনী আমাৰ নাচনী নাচিবলৈ ওলাইছে। নাচি দিয়া, কেনেকে নাচে? এইটো থৈ লোৱা, নাচি দিয়া।
আপোনালোকক দেখাম এটা স্পেচিয়েল বস্তু যিটো নহ'লে বিহুটো আধৰুৱা হ'ব। বহুতে অৱশ্যে নাখায়, কিন্তু আমাৰতো একদম পুৰা ফেভৰেট হয়। দেখাওঁচোন বলক আপোনালোকক, আৰু কোনে কোনে খাই মোক কমেণ্ট কৰি জনাবচোন। এয়া আমলৰিটো বহুতে অৱশ্যে নাখায়, কিন্তু আমাৰ খোৱা হয়, একদম পুৰা ফেভৰেট হয় মোৰতো। এতিয়া পঁইতা ভাতৰ লগত আমলৰিটোৰ ওপৰত জুতি ল'ম। এয়া আমলৰিটো, পঁইতা ভাত, পিঁয়াজ, জ্বলা আচাৰ। এতিয়া খাবহে লাগে আৰু। হেল্ল' এভৰিৱান, এতিয়া আহিলোঁ ঘৰলৈ। এইয়া এইফালে মায়ে গৰুক আদৰিবলৈ জাক দিছে। এইফালে পুঠায়েকে জীয়াক লৈ আছে, আৰু এইটো মমায়েক। এয়া গৰুক জাক দিছে। ইয়াত কি কি দিয়ে? মাখিলতি, ইয়াত গৰু ছাটৰ যিখিনি বস্তু সেয়া দিয়ে, তাৰপিছত ভাঙ আগ আৰু মাখিলতি দিয়ে। এতিয়া সেইফালে এয়া গৰুলে বনাই থোৱা পিঠা। বিহু যিহেতু অকল মানুহে পিঠা খালে নহ'ব, গৰুকো খুৱাব লাগিব। সেইকাৰণে এয়া মায়ে একদম পিঠা বনাই থৈছে তেহেঁতলে। এয়া পিঠা খুৱাইছে তেহেঁতক। বিহু বুলি এই পিঠা নাখালে, মাকেহে খালে। জীয়েকে যিহেতু এবাৰ প্ৰথম বিহু পাইছে, তাই গমেই নাপায় পিঠা খাব লাগে নে কি খাব লাগে। তাই দানাহে খাইছে। এয়া এতিয়া পঘা নোৱাই পানি সিহঁতক তৰালি পঘাই এতিয়া বান্ধিব। বিহু বুলি যেনেকৈ মানুহে নতুন চোলা লোৱা হয়, তেহেঁতক নতুন পঘা দিছে। আৰু ইজনী আমাৰ পোৱালীজনী পলাইছে। হেল্ল' এভৰিৱান, এতিয়া ৰাতিৰ ভাত পানী খাই মেলি আজৰি হ'লোঁ। আজি ভাতৰ লগত মাছ মাংস দুয়োটাই আছিলে, কিন্তু ৰেচিপিহে শ্বেয়াৰ কৰা নহ'ল, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। সেইকাৰণে ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ। আৰু আমাৰ জীয়াও খাই বৈ শুই গ'ল। এতিয়া ময়ো শুই যাম আৰু। আজি গৰু বিহুৰ দিনা এনেদৰে আমাৰ বিহু পালন কৰা হ'ল। আৰু আপোনালোকে কেনেকৈনো পালন কৰিলে কমেণ্ট কৰি জনাবচোন। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো এইকেইটা সামৰি মাৰিছোঁ। আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে জল্দি পাই যাব। পুনৰবাৰ আপোনালোকক সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।